যেই ছেলেগুলো পায় নাই এদেরকে আসতে দেয় না, যেগুলো পাইছে এগুলো এসে ভিতরে রয়েছে। এটা পাইলে পা নাইলে নাই, তাতে সিস্টেম দামানো আমি খেলা আরম্ভ করে দিই। अरूप कुमार देनि बिबुंथि होखांनायनि उनाव मा जाखो नायनि। अरूप कुमार देनि सावगारि बिसिनाय लोगोसे जुथा बायदि रोखोम माराथननि थाखाय बायदि रोखोमनि जिनिस राननायखौ जों नुदोंमोन। नाथाय बिबो रानना होनाया आखाइजों मोजाङै रानना होनायमोनबा बे आलादा बाथ्रामोन। नाथाय जों बेवहाय जों नुनो मोनदों जे गारना हरनाय बा जाय जेरै हागो थांदों लायदों बिनि उनावहाय आरोबाव मा सावगारिखौनो थुब्ला बिसिनायखौ जों नुनो मोनदों। आं ससेल' काट खालामनानै होदों अरूप कुमार देनि जितु पिक्चार बा जितु मोनसे बेनार बानायनाय बेखौ बिसिनायखौ जों नुनो मोनदों। मा जाहोननि थाखाय बिसिखो बिनि उनावहाय आरोबाव माखासे सुबुंफ्रा बा माखासे एसे हयतोबा बबेबा दल संगठननि जानांगौ सन्देह आंनि डाउट आरोखि बिथांमोननि माखासे बिबुंथि जोंनि बर'नि खौरां बिजोङाव जाय खौरां बुथुमगिरिफोर बिथांमोना मा सोंथि खालामदोंमोन बिनि उनावहाय आरोबाव मा दिनै गोजोन थासारिनि बारै मा बुंलांगौ बै सुबुंफ्रा जों दान्दिसे खोनासंना लाबावनि एसे मजा जागोन, एसे इन्टारेस्ट जागोन। अरूप कुमार देखौ जेरैबायदि बाथ्रा बुंदोंना गोबाङानो अरूप कुमार देयाथ' बिराद फेसबुक लाइभआव मोनायाव होनायखौ जों नुनो मोनदों बा बहाबा बिनि उल्थायै आरो गुबुनफ्राबो गोबां बाथ्रा फोरमायलांदों। जों बै बाइटआवहाय मा होदों बेखौ एसे खोनासंनानै लानि। চাওক আপোনালোকে জানে বিটিআৰত শান্তিৰ বিটিআৰ বুলি মানে প্ৰমোদ বড়ো ডাঙৰীয়াই সময়ে মানে বিভিন্ন সভা সমিতিত বা তেখেতে শান্তিৰ বিটিআৰ বুলি কৈ থাকে। আৰু আমি দেখিবলৈ পাইছোঁ এই প্ৰমোদ বড়ো তথাকথিত শান্তিৰ বিটিআৰৰ আৰু তেখেতৰে ঘনিষ্ঠ এজন ইএম অरूপ কুমাৰ দে ডাঙৰীয়াই সময়ে BTC অঞ্চলত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে যি প্লেন পলিচি বা যি ষড়যন্ত্ৰ ৰচি থাকে আপোনালোকে কিন্তু ইতিমধ্যে মানে জ্ঞাত। কাৰণ আপোনালোকে জানে যোৱা চিতলা অঞ্চলত তেখেতে নিজেই ভূমি দখল কৰিব যায় ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে এটা সাম্প্ৰদায়িক ৰূপ এটা দি ধৰ্মীয় সংখ্যালঘু মানুহখিনি বোলে তেখেতসকলৰ কোনোবা সম্প্ৰদায়ৰ মানে ব্যক্তিৰ বোলে ভূমি দখল কৰিব আহিছে বুলি এনেকৈ এটা কথা কৈ অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আনি এটা সাম্প্ৰদায়িক মন্তব্য দি BTCখন উত্তপ্ত কৰি এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ কাৰণে প্লেন পলিচি কৰিছিল। আৰু যোৱাকালি আমি যিখিনি গম পালোঁ তেখেতে ৭৮তম স্বাধীনতা দিৱস উপলক্ষে তেখেতে এটা মাৰাথন ৰেচ আয়োজন কৰিছিল। আৰু তেখেতে যিখিনি যুৱক তাতে অংশগ্ৰহণ কৰিছিল এই যুৱকসকলক মানে তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যিয়ে মাৰাথন ৰেচটোত মানে প্ৰথম বা দ্বিতীয় বা তৃতীয় হ'ব এই ব্যক্তিসকলক তেখেতসকলে ৫,০০০কৈ টকা তাৰপিছত এনেকৈ চাৰ্টিফিকেট আৰু মেডেল প্ৰদান কৰিব। তাৰপিছতে তেখেতৰ মানে ছবি থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ছবি থকা গেঞ্জিও তেখেতে এই যুৱকসকলক প্ৰদান কৰিছিল। তাৰপিছতে যেতিয়া অरूপ কুমাৰ দে ডাঙৰীয়া যিখিনি প্ৰতিশ্ৰুতি ল'ৰাসকলক বা যুৱকসকলক দিছিল এইখিনি দিব নোৱাৰি তেখেতে তাৰে পৰা মানে যেতিয়া পলায়ন কৰিল তাৰপিছতে এই ল'ৰাখিনি ক্ষোভৰ উদ্দীকৰণ হৈ ক্ষোভত তেখেতসকলে এই ইয়াতে যিটো পেণ্ডেল আছিল এই পেণ্ডেলত মানে আক্ৰমণ কৰিলে। এইখিনি অरूপ কুমাৰ দেৰ যিটো মিছা প্ৰতিশ্ৰুতি আছিল আৰু তেখেতে যে মানে ল'ৰাখিনিক লৈ মানে এটা মানে আবুৱা ভৰাৰ এটা প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিৰ উদ্দীকৰণ হৈ ল'ৰাখিনি ক্ষোভত তেনেকুৱা মানে এটা পৰিৱেশ মানে সূচনা তাতে হৈছিল। আৰু আজি আপোনালোকৰ জৰিয়তে অरूপ কুমাৰ দে ডাঙৰীয়াক মানে আমি APMCয়ে প্ৰশ্ন উত্থাপন কৰিছোঁ। যোৱাকালি তেখেতে লাইভত আহি মানে আমি কোৱা দেখিবলৈ পাইছিলোঁ যে হঠাৎকৈ ২০০মান মুছলিম সম্প্ৰদায়ৰ যুৱক আহি তেখেতৰ পেণ্ডেলত আক্ৰমণ কৰিছে, কমিটিৰ মানুহখিনিক আক্ৰমণ কৰিছে। আজি অरूপ কুমাৰ দে ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ APMCয়ে যদি হঠাৎ ২০০মান ল'ৰা আহিল তেনেহ'লে এই ২০০মান ল'ৰাৰ গাত যিখিনি গেঞ্জি আছিল গেঞ্জিখিনিতো অरूপ কুমাৰ ডাঙৰীয়াৰ ছবি থকা, গেঞ্জিখিনিতো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ছবি থকা। এই গেঞ্জিখিনি হঠাৎখিনি এই ধৰ্মীয় সংখ্যালঘু মানুহৰ যিখিনি আমাৰ ধৰ্মীয় সংখ্যালঘু যুৱক আছিল তেখেতসকল হঠাৎকৈ ক'ত পালে? এনেকৈ সময়ে সাম্প্ৰদায়িক মন্তব্য দি BTCৰ অरूপ কুমাৰ ডাঙৰীয়াই
BTC অঞ্চলত এটা অশান্ত পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে যে উঠিবলৈ লাগিছে ইয়াক আমি APMCয়ে তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু অৰূপ কুমাৰ দেক আমি কালি কোৱা দেখিবলৈ পাইছোঁ তেখেতে এইখন বোলে বাংলাদেশ বুলি ভাবিছে নেকি এইখন BTR অসম তথা এই ভাৰতবৰ্ষখন বাংলাদেশ বুলি ভাবিছে অৰূপ কুমাৰ দেক আমি প্ৰত্যাহ্বান জনাইছোঁ তেখেতে যিবোৰ ভাষাত তেখেতে কথা বতৰাবোৰ কৈ আছে আপোনালোকে চাবচোন অৰূপ কুমাৰ দে ডাঙৰীয়া যিবোৰ ভাষা কালি মানে ইউজ কৰিছে তেখেতেতো বেংগলী ভাষা ইউজ কৰিছে ইয়াতে অসমীয়া নজনা এজন ব্যক্তিয়ে আৰু অইন সম্প্ৰদায়ক মানে বাংলাদেশী বুলি কোৱাৰ সাহস এই BTR অঞ্চলত পায় আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো এটা ভাতৃত্ববোধ এই BTC অঞ্চলত আছে তেখেতে বিনিষ্ট কৰাৰ কাৰণে যি উঠিবই লাগিছে আমি APMCয়ে গৰিহণা দিছোঁ আৰু অৰূপ কুমাৰ ডাঙৰীয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ যদি ইয়াতে ধৰ্মীয় সংখ্যালঘুৰ মানুহ বা ধৰ্মীয় সংখ্যালঘু যুৱকসকলে আহি হঠাৎ কৰি আক্ৰমণ কৰিছে তাতে কোকৰাঝাৰ জিলাৰ আৰক্ষী প্ৰশাসন মজুত আছিল আৰক্ষী প্ৰশাসনক তেখেতে লগাই দিয়ক আৰক্ষী প্ৰশাসনে যিখিনি দেখিবলৈ পাইছে আৰক্ষী প্ৰশাসনে ইয়াতে হঠাৎ কৰি আহি উপস্থিত হোৱা এজন যুৱকক দেখিবলৈ পোৱা নাই আৰু এইখিনি ঘটনা কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকক আমি উচিত এটা তদন্ত কৰাৰ কাৰণে আহ্বান জনাইছোঁ কাৰণ সময়ে সময়ে BTC অঞ্চলত বিশেষকৈ ফকিৰগ্ৰাম অঞ্চলত অৰূপ কুমাৰ দে ডাঙৰীয়াই মানে এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো ভাতৃত্ববোধৰ এনাজৰী বিনিষ্ট কৰাৰ কাৰণে যেনেকৈ উঠি পৰি লাগিছে ইয়াৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তথা কোকৰাঝাৰৰ আৰক্ষী প্ৰশাসনক আমি অৰূপ কুমাৰ ডাঙৰীয়াক তদন্তৰ আওতাত আনি এই তদন্তখিনি সঠিক তদন্ত কৰাৰ কাৰণে আমি APMCয়ে আহ্বান জনাইছোঁ আপোনালোকে ইতিমধ্যে দাবী উত্থাপন কৰিছে বা দাবী কৰিছে যে অৰূপ কুমাৰ দে আচলতে সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ প্ৰচেষ্টা এটা কৰিছে আচলতে অৰূপ কুমাৰ দেৰ কি লাভ আছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ চাওক যোৱা দিনত অৰূপ কুমাৰ দে BTC অঞ্চলত বিশেষকৈ ফকিৰগ্ৰাম অঞ্চলত যিখিনি তেখেতে প্ৰতিশ্ৰুতি দিছিল আৰু প্ৰতিশ্ৰুতি দি তেখেতে ৰাজনীতিৰ যিটো মানে যিটো শাসন গাদীভাৰ তেখেতে গ্ৰহণ কৰিছিল আৰু এই প্ৰতিশ্ৰুতি ৰাইজক 1% তেখেতে পূৰণ কৰিব পৰা নাই এতিয়া তেখেতৰ হাতত আৰু কোনো ইছ্যু নাই কোনো উন্নয়নৰ ইছ্যু নাই তেখেতে নিজৰ সমষ্টিত কোনো ৰাইজৰ কাৰণে একো উন্নয়ন কৰিব পৰা নাই এতিয়া তেখেতৰ হাতত এটাই ইছ্যু তেখেতে সাম্প্ৰদায়িক মানে পৰিৱেশ এটা সৃষ্টি কৰি BTC অঞ্চলত বা বিশেষকৈ ফকিৰগ্ৰাম অঞ্চলৰ পৰা তেখেতে আগন্তুক BTC অঞ্চলত যি 2025ত যি কাউন্সিলৰ নিৰ্বাচন ইয়াৰ পৰা তেখেতে আকৌ কেনেকৈ মানে গাদী দখল কৰিব পাৰে ইয়াৰ এটা পৰিকল্পনা ইতিমধ্যে অৰূপ কুমাৰ ডাঙৰীয়াই আৰম্ভ কৰিছে আৰু ইয়াৰ কাৰণে BTCত সকলো জাতি জনগোষ্ঠীক আমি সজাগ থকাৰ কাৰণে আহ্বান জনাইছোঁ কাৰণ অৰূপ কুমাৰ ডাঙৰীয়াৰ নিচিনা ব্যক্তিয়ে যাতে BTC অঞ্চলত যেনেকৈ সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ কাৰণে উঠি পৰি লাগিছে এই যাতে যিটো প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে অৰূপ কুমাৰ যি ডাঙৰীয়াৰ যি ষড়যন্ত্ৰ কোনোপধ্যে যাতে তেখেতে সফল হ'ব নোৱাৰে ইয়াৰ কাৰণে BTC অঞ্চলত সকলো জাতি জনগোষ্ঠীক তথা আৰক্ষী প্ৰশাসনক সক্ষম থকাৰ কাৰণে আমি APMCয়ে আহ্বান জনাইছোঁ।